কি হ'ল কি খবৰ এটা আহি কেনে লাগিছে মজা মজা ইফালে চাচোন ঠাণ্ডা ঠাণ্ডা পিছত চাচোন পিছত চা কেনে মজা বঢ়িয়া বঢ়িয়া অ'কে গাইজ এতিয়া পাৰ্কখন অকণমান এক্সপ্ল'ৰ কৰি আছোঁ এইটো উঠি কেনে আপোনালোকে যি পায় তাই কৰিব পাৰিব মানে ত্ৰিছকা পূৰা চব কৰিব পাৰিব তো এইবিলাকত উঠিব পাৰিব ধুনীয়াকৈ তো বহুত ধুনীয়া ধুনীয়া বস্তুবিলাক এইগিলা ভাল আৰু বহুত খাটাৰা বস্তুবিলাক অ'কে গাইজ সেইটো হৈছে মাছ সেইটো হৈছে চাৰ্ক তো সিটোৰ মাজেদি মাৰাৰ ভিতৰেদি মানুহ অহা যোৱা কৰিব পাৰে আৰু বহুত ভালকৈ ধুনীয়াকৈ বনাইছে তো এতিয়া ইয়াতে মই অকণ বহি চাওঁ কেনে লাগে বহুত বঢ়িয়া আৰু এইটো বাচ্ছা নহয় নেকি চবেই পাৰে বহিবা মানে আৰামছে বহি কেনে পূৰা ধুনীয়াকৈ বহি পূৰা সাগৰৰ মজা ল'ব পাৰিব মোৰ পিছত এখন সাগৰখন আছে তো বিন্দাছ পাৰিব আৰু তো অ'কে গাইজ মানে ইয়াতে ধুনীয়াকৈ উঠিব পাৰিব আৰু ইয়াতে জাম্পিং ইয়াতে ৰচাত পূৰা মাই গড কেলা আস্তে তো এনেকুৱাকৈ উঠিব পাৰিব পৰহি গৈ কিনে আৰু যি পাই তাকে কৰিব পাৰিব মানে এবাৰ জঁপিয়াব পাৰিব আৰু পূৰা ধুনীয়া হয় জঁপিয়াই কাৰণে পূৰা ভৰি চৰি ভাঙিব কাৰণে ভাল হ'ব একদম আৰু গাইজ একো টেনশ্যন নাই ইয়াতে ইয়াৰ পৰা যদি সৰি পৰাও মানে পৰলিও কি বুলি কয় এইটো পকা নহয় এইটো এই কি বুলি কয় কাৰ্পেটৰ হয় কাৰ্পেট মৰা পূৰা এতিয়া আৰু আমি এতিয়া বৰ্তমান আহি আছোঁ ইয়াতে অহা মোটামুটি মোৰ 3 দিনমান হ'ল তো আহি আছোঁ ভাল লাগে আৰু এতিয়া আহি কিনে তো এনেকৈ আছোঁ আৰু এতিয়া এইবিলাক আছে জলদি অলপমান যাওঁ অকণমান খোজকাঢ়ো আৰু তাতে এইখন হয় এই মহাভাৰতৰ ৰথখন তো ইয়াতে শ্ৰীকৃষ্ণই উঠি কিনে যুদ্ধখন কৰিছিল তো নিশ্চয় আপোনালোকে মহাভাৰতত দেখা পাইছে ৰথখন এইখনে আছিলে এনে অকণমান ধেমালি কৰিলেও এইখন ৰথখন মানে পূৰা প্লাষ্টিকৰ আৰু এনেকুৱা লোহাৰ ধুনীয়াকৈ বনাই থৈছে মানে ভাল আৰু বহুত পূৰা ডিজাইন দি কিনে ধুনীয়াকৈ বনাইছে আৰু যোনে বনাইছে বহুত মেহনত কৰি বনাইছে কৰিব পাৰে মই এতিয়া ইফালেদি গৈ আছোঁ ধুনীয়াকৈ অকণ ইফালেদি জেগা নাই ইফালেদি ওপৰৰ পৰা আহোঁ এতিয়া মই এইটো চিৰিৰে পূৰা ওপৰত উঠি পিনে ইফালেদি গৈ আছোঁ এনেই জাষ্ট এক্সপ্ল'ৰ কৰি আছোঁ আৰু এনেকৈ ধুনীয়াকৈ তো চাই থাকিব ধুনীয়াকৈ মানে মই ভাবিছিলোঁ যে এই চবফালে দুটাফালে চিৰি আছে কিন্তু চিৰি নাই ইয়াতে তাৰমানে ইফালে চুঁচৰি যাব লাগিব মানে তো এতিয়া চুঁচৰিম নেকি লাহেকৈ আহিবি ইমান ভয় খাইছিলোঁ গাইজ তো তাৰ পৰা পূৰা চুঁচৰি আহিলোঁ মই ভাবিছিলোঁ বহুত ওখ কিন্তু ইমান ওখ নহয় বহুত জোৰকৈ যাব বুলি ভাবিছিলোঁ কিন্তু যিমান ভাবিছিলোঁ ইমান জোৰকৈ নাহিলে ভাল লাগিছে গাইজ আৰু একবাৰ যাম এইটো হাতী তই হাতীত কিয় উঠিছ মানে কেনে লাগিছে মানে মজা চুপাৰ হাতীত উঠি ভাল লাগে না একদম মজা বঢ়িয়া বঢ়িয়া আৰু জোৰকে ঘূৰা ভাই ভালনে খবৰ তোৰ ভাই কি খবৰ তোৰ আৰু ভাই কি খবৰ তোৰ কেঁচা লাগা আরে ঘুরাম না বা কেনে লাগিল বাবা গিলা বদলা বদলা লাইটার বদলা অবস্থা ভাইয়া কি হ'ব আৰু নোচোৱা চলে বিৰাট ধুনীয়া লাগছে তোক ডান্স না বিৰাট কিউট লাগিছে একদম ইয়াতে বহি আছে না ধুনীয়া মানে বিৰাট ভালে একদম ধুনীয়া তোৰ লগত মিলিছে একদম
মই একদিন মাছটো দেখাইছিলোঁ আগৰ ভিডিঅ'ত, কিন্তু আজি ভিতৰতে সোমাই যাম মানে বৰ বঢ়িয়াকৈ বিৰাট ডাঙৰ মাছ এইটো ইয়াৰ ভিতৰতে সোমাই গৈ আছোঁ। এতিয়া ধুনীয়াকৈ পূৰা বিৰাট ধুনীয়া গৈ আছোঁ আৰু ভিতৰতে এইফালে গৈ আছোঁ। চাকচৰ মুখেদি সোমাই কিনে পূৰা পেট ফালি কিনে ওলাই আহিলোঁ গাইছ। ডেঞ্জাৰ বস্তু না মই এইকেইটা কি বুলি কয় এই ফুড হয় মানে এতিয়া ৰাতি ওলাই বোলে ৰাতি তাৰপৰা আত্মাৰি চাত্মাবিলাক বাহিৰ ওলায়। অ'কে গাইজ ইয়াতে আপোনালোকে আহি কিনে ফ্ৰীতে জিম মাৰিব পাৰিব। ইয়াতে মানে চব আছে আৰু জিমৰ তো আমি অকণ মাৰি চাওঁ জিম কেনেকুৱা বস্তু অলপ চাই লওঁ এবাৰ চাই লওঁ। কামান লেটছ গো। কিয় মাৰে তেলটো মন হীৰা দৈ। এইখন অ'কে গাইজ এইখন এখন পাৰ্কে হয় মানে আৰু ইয়াতে বহুত এনেকুৱা পাৰ্ক আছে, বহুত বেলেগ পাৰ্ক আছে। এইটো হয় বেলেগ আৰু মই আগৰ ভিতৰত বেলেগ পাৰ্কত গৈছিলোঁ, এইখন হয় বেলেগ। অ'কে গাইজ মই এতিয়া শুনিছিলোঁ আৰু আজিকালি কি বুলি কয় অ'কে গাইজ এইটো সাগৰ গাইজ এইখন মানে স্কুল হয় না সেইকাৰণে যাব নিদিয়ে ভিতৰত আৰু লগ কৰা আছে, নহ'লে এইখনত বেছি ভাল মানে ধুনীয়া হাতী ঘৰিয়াল এনেকুৱা এই বাঘ আৰু কাছ এনেকুৱা বহুত যেতিয়া মানে বনাই থৈছে আৰু এতিয়া ভালকৈ সেইটো হাতীৰে বাৰত যায় দেখা পাইছে। এইটো এতিয়া আমি অলপ খানা খাই আছোঁ, চব্জি পাওঁ আৰু চামোচা মিৰ্চি আমি এতিয়া এই খাই আছোঁ। ভাল লাগিছে খাই কেনে, বহুত টেষ্টি হয়।